মুখ্যমন্ত্ৰীৰ লগত শ্যামকানু মহন্তৰ ভাল নাছিল। আটাইতকৈ শ্যামকানু মহন্তৰ ভাল থকা ব্যক্তিজনৰ নামে গৌৰৱ গগৈ। যোৰহাট ইলেকশ্যনৰ সময়ত গৌৰৱ গগৈৰ প্ৰতিটো ফেচবুক পোষ্ট চাব। থেংক ইউ কানু বুলি মই কেতিয়াও টুইট কৰা নাই। সনা পিটিকা বুন্দিয়া ভুজিয়া গৌৰৱ গগৈ আৰু শ্যামকানু মহন্তৰ আছিল। শ্যামকানু মহন্তৰ ককায়েকৰ লগত মই একেলগে কাম কৰিছোঁ। মুখ্যমন্ত্ৰী হ'লে DGP থাকিব, কিন্তু মোৰ বুন্দিয়া ভুজিয়া নাছিলে। গৌৰৱ গগৈ আৰু শ্যামকানু মহন্ত বুন্দিয়া ভুজিয়া হয়। শ্যামকানু মহন্তৰ যোৰহাট ইলেকশ্যনৰ সময়ত প্ৰত্যেকটো টুইট চাওক। তিনি গগৈৰ ওপৰত শ্যামকানু মহন্তই লিখা ছ'চিয়েল মিডিয়া পোষ্টবিলাক আপোনালোকে পঢ়ক। গতিকে তেওঁৰ লগত যাৰ ভাল, দুদিন পিছত ক'ব মোৰ ল'ৰা ছোৱালীৰ লগত হিমন্ত বিশ্ব শৰ্মাৰহে ভাল। তেওঁলোক কেনেকৈ ব্ৰিটিছ হ'ল মইতো গম নাপাওঁ, হিমন্ত দাইহে কৰি দিছে। দুদিন পিছত তেনেকুৱা হ'বগৈ। জুবিনৰ ন্যায়টোৰ লগত কোনো সম্পৰ্কই নাই। আৰু গৌৰৱ গগৈয়ে জুবিনক কি ন্যায় দিব? জুবিনটো অসমীয়া ভাৰতীয় আছিল। গৌৰৱ গগৈ দুইটা বাচ্চাই তেওঁ ফৰেন কৰি থৈ দিছে। তেওঁ অসমীয়া ভাৰতীয় মানুহৰ মনৰ কথা কি বুজিব? পুতেকটোক ফৰেনাৰ বনাইছে আৰু কালি ইণ্ডিয়ান পতাকালৈ জোকৰাই আছে। আৰে নাগৰিকত্বটো চেঞ্জ কৰক না। আজিলৈকে ইমান সমালোচনা হ'ল। আজিলৈকে ঠিক আছে, ভুল কৰিব পাৰে কোনোবাই জীৱনত। আজিতো এপ্লাই কৰিব লাগিছিল যে মই অসমৰ মুখ্যমন্ত্ৰী হ'ব বিচাৰোঁ। গতিকে মোৰ ল'ৰা ছোৱালী দুটা ভুলতে যদিও ইংলেণ্ড হৈছিল, ব্ৰিটিছ হৈছিল, এতিয়া অন্ততঃ মই ভাৰতীয় কৰাৰ সিদ্ধান্ত লৈছোঁ। এই ঘোষণাটো হ'ব লাগিছিল নে নাই? তাৰমানে অসমৰ মুখ্যমন্ত্ৰীৰ বাসভৱনত 4জন মানুহ থাকিব। গৌৰৱ গগৈ ভাৰতীয়, বাকী তিনিটাই বিদেশী। কোন অফিচাৰ যাব তেওঁৰ ওচৰত? গতিকে আজি 4 মাহ হৈ গ'ল বিতৰ্কটো। নিজৰ ল'ৰা ছোৱালী দুটাক এতিয়া অন্ততঃ ভাৰতীয় কৰি ল'ব লাগে নে নালাগে? যিজন মানুহে ল'ৰা ছোৱালীক বিদেশী কৰিছে, সি হিমন্ত বিশ্ব শৰ্মাক বা কাকোৱে সমালোচনা কৰাৰ কোনো অধিকাৰ নাই। দ্য ডে হি ছেইজ পলিটিক্স যেতিয়া কৈছিল যে বেলেগ ৰাজ্যত হ'লেতো দোকান পোহাৰ জ্বলাই দিব, ইট ৱাজ নট ইনষ্টিগেশ্যন। আজি কংগ্ৰেছৰ সভাপতিয়ে কি ক'লে যে বেলেগ ৰাজ্যত এনেকৈ শিল্পী মৰিলে দোকান পোহাৰ জ্বলাই দিলেহেঁতেন। তাৰমানে তেওঁ কি কৈছিল যে অসমৰ দোকান পোহাৰ জ্বলাই দিব লাগে। তাৰমানে দোকানীবিলাকক তেওঁ বেয়া পায়, শ্ৰম কৰি থকা মানুহবিলাকক বেয়া পায়। ইয়াৰ ওপৰত গৌৰৱ গগৈৰ ওপৰতে FIR ৰেজিষ্টাৰ হৈ আছে। তেওঁ যে ক'লে যে দোকান পোহাৰ জ্বলাই দিলেহেঁতেন, তাৰমানে ইনডাইৰেক্টলি তেওঁ কি কৈছিলে যে দোকান পোহাৰবিলাকক জ্বলাই দিব লাগে। দোকানীবিলাকৰ লগত তোৰ কি শত্ৰুতা? So you just mentioned that FIR will be launched. Yes. There will be a case. Okay. Assam, we are going to register. A omnibus case will be registered. যিসকলে উচ্চতনি দিছিল. And in that case, I am sure Gaurav Gogoi will be questioned too. আমি এখন যেনেকৈ কা আন্দোলনৰ সময়ত আমি এটা অমনিবাছ কেছ ৰেজিষ্টাৰ কৰিছিলোঁ, ইয়াতো উই আৰ গোয়িং টু ৰেজিষ্টাৰ এ অমনিবাছ কেছ। যিসকলে এয়াৰপৰ্টত গণ্ডগোল কৰিছিল, সৰুসজাইত গণ্ডগোল কৰিছিলে, ইয়াত গণ্ডগোল কৰিছিলে, এই গোটেইবিলাক কোনো এজনো হাৰি যাব নোৱাৰে। কাৰণ এই অসমখন নেপাল কৰি থাকিম বুলি কোৱা মানুহ মই কাকো এৰি নিদিওঁ।